নমস্কাৰ ভাই বন্ধুসকল। আজি আহিছোঁ এটা ভাল মন্ত্ৰ লৈ। এই মন্ত্ৰটো মানে লাইন মাৰা মন্ত্ৰ। ছোৱালীয়ে ল'ৰাক লাইন মাৰা, ল'ৰাই ছোৱালীক লাইন মাৰা, হাজবেণ্ড ৱাইফৰ ভিতৰত কাজিয়া লগা, তাহাঁতৰ ভিতৰত মৰম সৃষ্টি কৰি দিয়া, ঘৰত মৰম কৰি সৃষ্টি কৰি দিয়া, এটা সাংঘাতিক মন্ত্ৰ হয়। এইটো মন্ত্ৰ বহুত সহজ মন্ত্ৰ হয়। মন্ত্ৰটো মই আগতেই কৈ দিছোঁ আৰু কেনেকৈ তাক ব্যৱহাৰ কৰা হয় তাৰ বিষয়ে মই পিছত ক'ম। জন মন মঞ্জু মুকুৰ মন হৰিণী কিয়ে তিলক গুণ গণ বস কৰিণী। কি ক'লোঁ মই? মন্ত্ৰটো কৈছোঁ, জন মন মঞ্জু মুকুল মন মহিনী। उसके बाद किए नितिलक गुण गण बस करनी মন হৰিণী বস কৰিণী। লাষ্টত এইটো হয়। তো এইটো মন্ত্ৰটো যদি আপোনালোকে ফ'ল' কৰে তেনেহ'লে আপোনালোকৰ প্ৰেমৰ সমস্যা একেবাৰে সমাধান হৈ যাব। যিমান ডাঙৰ লাফৰা হওক। আজিকালি বহুত এনেকুৱা মই এটা ছোৱালীক ভাল পাইছোঁ, মোক ভাল নাপায়, বেলেগৰ অলপ ভাল পোৱা হৈ যায়, এনেকুৱা হৈ যায়, এৰি যায় মাজে মাজে তেনেহ'লে তাতো কৰিব পাৰা আৰু প্ৰেমৰ সমস্যা ভাল হৈ যাব। বয়ফ্ৰেণ্ড আছে, মোক বহুত গালি দিয়ে, কিবা কৰে মাজে মাজে, সেনেকুৱা ক্ষেত্ৰতো কৰিব পাৰা। তো এই মন্ত্ৰটো তেতিয়া কাম দিব। মই স্ক্ৰীণত মন্ত্ৰটো দিম, তাৰ পৰা লিখি ল'বি আৰু এবাৰ ক'ম। কিন্তু মন্ত্ৰটো কেনেকৈ ব্যৱহাৰ কৰা হ'ব তাৰ বিষয়ে এতিয়া ক'বলৈ আহিছোঁ। প্ৰথমতে আমি যোগাৰ কৰিবলৈ তচবি মালা, তচবি বুলি ক'লে এইটো জপ কৰা মালা থাকে জপ কৰা মালা, চিঞৰ মালা ল'ব পাৰা, ৰুদ্ৰাক্ষ ল'ব পাৰা, তুলসী মালা ল'ব পাৰা, লৈ পেলাই ইয়াক জপ কৰিব লাগিব। জপ কেতিয়া কৰিব লাগিব? ধৰি লোৱা শনিবাৰ, মঙলবাৰ কৰিব পাৰে। কিন্তু একেবাৰে যদি সাংঘাতিক ষ্ট্ৰংকৈ কৰিবলৈ বিচাৰিছে তেনেহ'লে হৈছে অমাৱস্যা, পূৰ্ণিমা, তাৰপিছত সূৰ্যগ্ৰহণ, চন্দ্ৰগ্ৰহণ, তেনেকুৱা দিনত কৰিব লাগে। আৰু ইয়াক কিমান বাৰ কৰিব লাগিব তাৰ বিষয়ে কৈ আছোঁ। তাৰ আগতে আপোনালোকে যদি এই মন্ত্ৰটো ফ'ল' কৰে তাৰ আগতে গা চা ধুই ধুনীয়াকৈ পূজা চূজা কৰি ল'ব। তাৰপিছত তুলসী মালাডাল ল'ব, লৈ পেলাই এই মন্ত্ৰটো পঢ়িব। কি কৈছিলোঁ মন্ত্ৰটো আৰু এবাৰ কৈছোঁ মই মনত কৰিবলৈ। জন মন মুঞ্জে মুকুল মন হৰিণী কিয়ে তিলক গুণ গণ বস কৰিণী। এইটো মন্ত্ৰ আমি প্ৰথম দিনা 500 বাৰ জপ কৰিব লাগিব তুলসী মালাত। টোটেল 500 বাৰ প্ৰথম দিনা জপ কৰিব লাগিব। আৰু জপ কৰাৰ সময়ত আমি তেল নহ'লে এটা সেন্দুৰ অলপ আগত ল'ব লাগিব। তাত দম কৰিব লাগিব। দম কৰি ফুকাই দিব লাগিব। জপ কৰি পেলাই এনেকৈ অস্তীয়াকৈ ফুকাই দিবি আৰু জোৰত ফুকালে সেন্দুৰ উৰি যাব আৰু তো মানে নহ'লে তেলত দম কৰিব, তেলত ফুকাই দিলেই হ'ল, বুজিলি ফুকাই দি পেলাই কি কৰিবি, এই তেলটোত 100 বাৰ গণি পেলাই একবাৰ ফুকাব লাগিব কিন্তু এইটো 100 বাৰ গণিলি গণাৰ পিছত এবাৰ ফুকাবি। 500 বাৰ গণিলি 500 বাৰ এইটো ফুকাই দিবি। ঠিক প্ৰথম দিনাই কৰিবি এই কামটো, দ্বিতীয় দিনা কৰিব নালাগে। দ্বিতীয় দিনা কি কৰিবি, এই মন্ত্ৰটোকে 300 বাৰ সদায় আমি শনিবাৰ আৰম্ভ কৰিলে নহ'লে পূৰ্ণিমাৰ দিনা আৰম্ভ কৰিলে, আৰম্ভ কৰিলে টোটেল 21 দিন পঢ়িবি। কিমান? 21 দিন। 21 দিন পঢ়াৰ পিছত প্ৰথম যে তেলটো দম কৰিলি সেই তেলটো কি কৰিবি, গা চা ধোৱাৰ পিছত যদি বাহিৰত যায়, ক'ৰবাত যায়, সেই তেলটো তাৰমানে যদি সেইজন মানুহৰ কাৰণে কৰিছে, যিজন মানুহৰ কাৰণে বছ কৰিব নিজৰ কৰিব বিচাৰিছোঁ, সেইজন মানুহৰ ওচৰত গ'লে তেলটো অলপ মুখত ধুনীয়াকৈ সানি লৈ যাবি, কমকৈ আৰু অলপ মুখত সানি যাবি। যদি সেন্দুৰত দম কৰিছিল তেনেহ'লে সেন্দুৰৰ ফুটা এটা মাথাত লগাই ল'বি। এনেকৈ কৰিবি। এনেকৈ কৰিলে মিনিমাম এইটো কিমান দিন কৰিব লাগিব ক'লোঁ মই অলৰেডি 21 দিন কৰিব লাগিব। বাৰটো কৈ দিলোঁ। মন্ত্ৰটো এতিয়া ভালদৰে লিখি লোৱা, স্ক্ৰীণত এইটো চাই লওক, ভালকৈ লিখি লোৱা। এইটোৱে মন্ত্ৰ হ'ল। এতিয়া চা, মই এটা কথাই কৈছোঁ, এই মন্ত্ৰটো যদি কৰিব বিচাৰিছ তেনেহ'লে বেয়া কামৰ কাৰণে কেতিয়াও নকৰিবি, বেলেগৰ বেয়াৰ কাৰণে। যদি লিগেলি কৰিব বিচাৰিছ, ভাল কামৰ কাৰণে কৰিব বিচাৰিছ, তেনেহ'লে
100% কাম দিব 100%তে 21 দিনৰ ভিতৰত 100% এইটো কাম দিবই তাৰমানে কিন্তু পাক পবিত্ৰ হৈয়ে কামটো কৰিব লাগিব নিজেই কৰিব লাগিব কাকো ক'ব নালাগিব কিন্তু বেলেগক নকবি যে মই এইটো কাম কৰি আছো এইটো কামৰ কাৰণে এই কাৰণে সেই কাৰণে বুলি কাকো নকবি যদি কৈ দিয়া তেনেহ'লে এই মন্ত্ৰটোৱে কাম নিদিব বুজিলি ন চা এতিয়া চা কি কৰিবি যিটো তেলটো যদি দম কৰিছা তেলটো গাত লগাইছা আৰু এটা ভাল উপায় আছে যদি পাৰা তেনেহ'লে অলপমান তামোল নাথাকে জানো চুফাৰী তামোল নহ'লে কিবা তামোল এনেকৈ ৰাখিবি তাৰ লগত চুফাৰীটোতো দম কৰিবি তামোলটো সকলোৱে খায়ে যদি তামোল নহয় তেনেহ'লে কিবা চুগাৰ চেনি থাকিলে চেনি ৰাখি তাত দম কৰিব পাৰে আৰু এই বস্তুটো যিজনক তাৰমানে বছ কৰি আছে সেইজনক খুৱাবি যিকোনো প্ৰকাৰে বস্তুটো খুৱাই দিবি চেনি হ'লে চাউল দি খুৱাব পাৰিবি তামোল হ'লে পানেৰে দি খুৱাব পাৰিবি ঠিক তেনেকৈ খুৱালে হ'ল আৰু নিজে তেলটো আৰু যিজনে কৰিছে সেইজনে তেলটো লগাবি আৰু যিজনক পাবলৈ বিচাৰিছ সেইজনক এই বস্তুটো খুৱাই দিবি নিশ্চয় 100% কাম দিব আৰু কোনো বৈষয়িকন পণ্ডিতক বিচাৰি ঘূৰিব নালাগে এইটো 100% কাম দিব আৰু ঘৰৰ ভালৰ কাৰণে কৰিব পাৰে ঘৰৰ যে তিৰোতা মানে সদায় কৰে তেনেহ'লে হাজবেণ্ডৰ মৰম বহুত পাব আৰু যদি হাজবেণ্ডে কৰে তিৰোতাৰ মৰমটো বহুত বেছিকৈ পাব সেইকাৰণে কৈছোঁ এইটো মন্ত্ৰটো পঢ়ক ঘৰতে পঢ়ক সদায় পঢ়ক ভালকৈ পঢ়ক পঢ়িলে নিশ্চয় আপোনালোকৰ ছাকচেছ হ'ব নিশ্চয় হ'ব ইয়াতে যদি কিবা মানে ডাউট আছে তেনেহ'লে মোক সুধিব পাৰে কমেণ্ট বক্সত লিখিব মই নিশ্চয় বুজাই দিম আৰু যাতে ভিডিঅ'টো বেলেগকো শ্বেয়াৰ কৰে তাৰ মই কামনা কৰিছোঁ মই এনেকুৱা তাবিজ কিবা কিবি মন্ত্ৰ বিষয়ে কৈয়ে থাকোঁ মোবাইলত আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ যিগিলা মানে আহি আছে ভিডিঅ' এইগিলা আৰু ভাল ভিডিঅ' আহিব তো সেইকাৰণে মই কৈছোঁ যাতে আপোনালোকে চেনেলটো ফৰৱাৰ্ড কৰে শ্বেয়াৰ কৰে বেলেগৰ কথাবোৰ গম পায় সকলোজনৰ সমস্যা সমাধি হয় মন্ত্ৰৰে তাৰে কামনাৰে মই আপোনালোকক মানে এই মন্ত্ৰবোৰ বনাই আছোঁ সেইকাৰণে ভাবিছোঁ যে ছাবস্ক্ৰাইব কৰিব আজিলৈ এৰিম বাৰু বেছি দীঘলীয়া কৰিব বিচৰা নাই দীঘলীয়া কৰিলে দিগদাৰ হয় নহয় জানো সেইকাৰণে মই দীঘলীয়া কৰিবলৈ বিচৰা নাই মোক হোৱাটছআপ কৰিব পাৰে মোৰ হোৱাটছআপ নাম্বাৰটো হৈছে 9742830027 আৰু নহ'লে মেইলো কৰিব পাৰে মেইল কৰিলে মোক abdul@raphique@gmail.com তো এই দুটা বস্তু মোক মেইল কৰিব পাৰে আপোনালোকৰ 100% সমস্যাৰ সমাধান মই মেইল আৰু হোৱাটছআপত দি দিম আজিলৈ এৰিছোঁ বাৰু বাই খোদা হাফিজ টেক কেয়াৰ